অতি মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত গ্ৰুপ বি অংশৰ 13 নম্বৰৰ পাঠ হনুমন্তৰ লংকা দৰ্শন এই পদ্যাংশটো অলপ বুজাবলৈ আগবাঢ়িছোঁ। আশা ৰাখিছোঁ নিশ্চয় তোমালোক উপকৃত হ'বা। আমি হনুমন্তৰ লংকা দৰ্শন পদ্যাংশটো পঢ়াৰ আগতে ইয়াৰ কবি পৰিচয়ৰ বিষয়ে অকণমান জানিব লাগিব। আমি দেখিবলৈ পাইছোঁ এই হনুমন্তৰ লংকা দৰ্শনৰ কবি হৈছে মাধৱ কন্দলী। গতিকে আহাচোন আমি প্ৰথমে মাধৱ কন্দলীদেৱৰ বিষয়ে জানি লওঁ। কবি মাধৱ কন্দলীদেৱ অসমীয়া সাহিত্যৰ শংকৰ পূৰ্বযুগৰ কবিসকলৰ ভিতৰত এজন শ্ৰেষ্ঠ কবি আছিল আৰু তেওঁক কোৱা হয় কবিৰাজ মাধৱ কন্দলী। তেওঁক কোন যুগৰ কবি বুলি আমি কৈছোঁ? শংকৰ পূৰ্বযুগৰ, অৰ্থাৎ প্ৰাক শংকৰী যুগৰ এজন সৰ্বশ্ৰেষ্ঠ কবি। আমি যদি সময়ৰ ফালৰ পৰা চাবলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে এওঁ চতুৰ্দশ শতিকাৰ এজন কবি আছিল। চতুৰ্দশ শতিকা অৰ্থাৎ মাধৱ কন্দলীদেৱক শংকৰদেৱৰ প্ৰায় 100 বছৰৰ আগৰ কবি বুলি জনা যায়। আৰু এইজনা কবিৰাজ মাধৱ কন্দলী হৈছে এজন ব্ৰাহ্মণ কবি। তেওঁ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু পুৰণি অসমৰ পূব মধ্যাঞ্চলৰ এই বৰাহী ৰজাই ৰাজত্ব কৰিছিল বুলি ধাৰণা কৰা হয়। এই ৰজাজনৰ পৃষ্ঠপোষকতাতে মাধৱ কন্দলীদেৱে বাল্মীকি দ্বাৰা ৰচিত যিখন ৰামায়ণ মহাকাব্য, সেই মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল। আৰু কবিৰাজ কন্দলীদেৱে সম্পূৰ্ণ ৰামায়ণখন অনুবাদ কৰিছিল যদিও বৰ্তমান তেওঁৰ আদিকাণ্ড আৰু উত্তৰকাণ্ডৰ বাহিৰে মাত্ৰ 5টা কাণ্ডহে পোৱা যায়। আৰু পৰৱৰ্তী সময়ত সেই 2টা কাণ্ড নোপোৱাৰ কাৰণে আদিকাণ্ড মহাপুৰুষ শ্ৰী মাধৱদেৱে আৰু উত্তৰকাণ্ড মহাপুৰুষ শ্ৰী শংকৰদেৱে ৰচনা কৰি মাধৱ কন্দৰ ৰামায়ণৰ কাণ্ডকেইটা সম্পূৰ্ণ কৰিছিল বুলি জনা যায়। আৰু উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ ভিতৰত প্ৰথমতে অসমীয়া ভাষাতেই মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণখন অনুবাদ কৰে। গম পাইছানে? তাৰমানে উত্তৰ ভাৰতৰ যিমানবোৰ আঞ্চলিক ভাষা আছে সেই সকলোৰ ভিতৰত প্ৰথম সংস্কৃত ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰে কোনে? কন্দলীদেৱে। অৰ্থাৎ এই কন্দলীদেৱৰ দ্বাৰা অনুবাদ কৰা ৰামায়ণখন প্ৰাচীনতম ৰামায়ণ বুলি কোৱা হয়, একেবাৰে প্ৰাচীনতম। গম পাইছানে? আৰু মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰাৰ প্ৰায় 100-150 বছৰৰ পাছতহে হিন্দী, বাংলা, উৰিয়া আদি ভাষালৈ ৰামায়ণখন অনুবাদ হৈছিল। কথাখিনি মনত ৰাখিবা। আৰু মাধৱ কন্দলীদেৱৰ কাব্য প্ৰতিভা ইমানেই সুন্দৰ আছিল, ইমানেই মনোমোহা আছিল, তেওঁৰ কাব্য প্ৰতিভাক সন্মান জনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। এটা মনত ৰাখিবলগীয়া খুব ভাল কথা যে মহাপুৰুষ শ্ৰী শংকৰদেৱে মাধৱ কন্দলীদেৱক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। মাধৱ কন্দলীৰ ভাষা আৰু সাহিত্যৰ ধাৰণা লাভ কৰিবৰ বাবে তেওঁৰ সুন্দৰকাণ্ড ৰামায়ণৰ পৰা এই হনুমন্তৰ লংকা দৰ্শন শিৰোনাম দি পেলাই এই কাব্যাংশখন নিৰ্বাচিত কৰা হৈছে। গম পাইছানে? আমি যিখন এতিয়া হনুমন্তৰ লংকা দৰ্শন আমি যিটো কাব্যাংশ আমি পঢ়িম, এইটো সুন্দৰকাণ্ড ৰামায়ণৰ এটা অংশ। ইয়াত আমি পঢ়িবলৈ পাম যে সীতা অন্বেষণত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ
হুবেল বা ত্ৰিকুটগিৰি শৃংগত অৱতৰণ কৰা আৰু ত্ৰিকুট পৰ্বতৰ ওপৰত দেখা ৰজা ৰাৱণৰ লংকা নগৰীৰ সুন্দৰ কিছুমান বৰ্ণনা। এই ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি এতিয়া আমাৰ মূল কাব্যাংশ হনুমন্তৰ লংকা দৰ্শনলৈ আগবাঢ়োঁ। আমি আটাইয়ে ৰামায়ণৰ কাহিনী শুনিছোঁ আৰু জানো যে ৰাম, লক্ষ্মণ আৰু সীতা যেতিয়া বনবাসত আছিল তেতিয়া লংকাৰ অধিপতি ৰাৱণে সীতাক হৰণ কৰি নিছিল আৰু শ্ৰীৰামচন্দ্ৰই বান্দৰ সৈন্যসকলৰ সহায়ত সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰি আনিছিল। আৰু এই ক্ষেত্ৰত আটাইতকৈ বেছি ৰামৰ সহায়ক হৈছিল বায়ুপুত্ৰ হনুমান। তেওঁ সীতা উদ্ধাৰ অভিযানত ৰামক সহায় কৰা প্ৰধান নেতা আছিল। গতিকে সীতাক উদ্ধাৰ কৰি অনাৰ আগতে লংকাত ৰাৱণে সীতাক ক'তনো লুকুৱাই থৈছে তাকে চাবৰ বাবে হনুমন্তই লংকাপুৰীলৈ আগতে এবাৰ গৈ চাই আহিবৰ বাবে আগবাঢ়ি আহিছিল। আৰু সেই উদ্দেশ্যে এই কবি মাধৱ কন্দলীদেৱে এই সুন্দৰাকাণ্ডৰ ৰামায়ণৰ যি সুন্দৰাকাণ্ড, সেই সুন্দৰাকাণ্ডৰ এই অংশটো আনি আমাৰ পাঠত সন্নিৱিষ্ট কৰিছে। আৰু ইয়াত লংকাৰ বিৱৰণখিনি আমি সুন্দৰভাৱে পঢ়িবলৈ পাম। গতিকে আমি এবাৰ দেৰি নকৰি পাঠটো আৰম্ভ কৰোঁ আহা। লংকাপুৰী দেখিলন্ত ত্ৰিকুট ওপৰে দুটি অমৰাৱতী যেন সমুদ্ৰ ভিতৰে। অৰ্থাৎ ৰাৱণৰ লংকাপুৰীলৈ যেতিয়া হনুমানে সীতাক বিচাৰি যাবলৈ ওলালে তেতিয়া প্ৰথমে গৈ পেলাই লংকাপুৰী দেখিলন্ত ত্ৰিকুট ওপৰে হনুমানে, অৰ্থাৎ ত্ৰিকুট হৈছে লৱণ সমুদ্ৰৰ মাজত থকা এটা পৰ্বত আৰু তাৰ ওপৰতেই লংকা নগৰীখন প্ৰতিষ্ঠিত। সেয়ে কৈছে ইয়াত লংকাপুৰী দেখিলন্ত ত্ৰিকুট ওপৰে, ত্ৰিকুটৰ ওপৰত থকা লংকাপুৰীখন দেখিলে দুটি অমৰাৱতী যেন সমুদ্ৰ ভিতৰে। অমৰাৱতী মানে কি তোমালোকে জানানে? অমৰাৱতী হৈছে কি? দেৱতাসকলৰ ৰাজধানী, ইন্দ্ৰৰ ৰাজধানী। গম পাইছানে? ইন্দ্ৰৰ ৰাজধানীখনকে অমৰাৱতী বুলি কোৱা হয়। আৰু এই ৰাজধানীখন কোনে নিৰ্মাণ কৰিছিল জানানে তোমালোকে? বিশ্বকৰ্মা, দেৱতা বিশ্বকৰ্মাই এই ৰাজধানীখন নিৰ্মাণ কৰিছিল। গতিকে কোৱা হৈছে যে দুটি অমৰাৱতী যেন সমুদ্ৰৰ ভিতৰে। দুটি মানে এইখন যেন দ্বিতীয়খন অমৰাৱতী। হনুমানে লংকাখন ত্ৰিকুটৰ ওপৰত যেতিয়া দেখি পেলাই হনুমানৰ এনেকুৱা লাগিল যেন এখন দ্বিতীয়খন অমৰাৱতী, সমুদ্ৰৰ ভিতৰত থকা এখন যেন দ্বিতীয় অমৰাৱতী। তাৰমানে ইন্দ্ৰৰ ৰাজধানী, দেৱতাসকলৰ ৰাজধানী ইমান সুন্দৰ, এই লংকাখনো যেন তেনেকুৱাই, দ্বিতীয়খন যেন অমৰাৱতী, তেনেকুৱা ভাৱ এটা হনুমানৰ হ'ল। হুবেলগিৰিৰ শৃংগ অতি বিতোপন তহিতে পৰিলা গয়া পৱন নন্দন। হুবেলগিৰি, হুবেল পৰ্বত, কি কৈছে? হুবেল পৰ্বতৰ শৃংগটো ইমানেই বিতোপন, খুব ধুনীয়া। তহিতে পৰিলা গয়া পৱন নন্দন। পৱন নন্দন মানে হনুমানৰ কথা কোৱা হৈছে। ইমান সুন্দৰ হুবেলগুৰি, তাতে গৈ হনুমানে খন্তেক ৰ'ল। হুবেলত বসিয়া গুণন্ত মহাবীৰ, প্ৰয়াস নভৈল মোৰ সুস্থহে শৰীৰ। হুবেলত বহি পেলাই হনুমন্তই ভাবিলে, গুণন্ত মহাবীৰ মানে হনুমন্তৰ কথা কোৱা হৈছে। গুণন্ত মহাবীৰ ভাবিছে তেওঁ, প্ৰয়াস নভৈল মোৰ সুস্থহে শৰীৰ। মোৰ ইমান দূৰ আহিলোঁ, মোৰ অলপো ভাগৰ লগা নাই। সাগৰ তৰীয়া আইলো ইটো কোন গহ, কোটি যোজনক যাইবোৰ তাকো আছে হাঁহ। ইমান দূৰ সাগৰ পাৰ কৰি মই আহিলোঁ, এইটো কোনো গৰ্বৰ কথা নহয়। আৰু কোটি কোটি যোজন বাট মই যাবলৈ মোৰ সাহস আছে বুলি হনুমন্তই ভাবিছে। হতেক যোজন আইলো ইটো কোন কাজ, ইচব কাহিনী কহিবাকো লাগে লাজ। মই ইমান দূৰ বাট আহিলোঁ বুলি বৰ ডাঙৰ কাম এটা মই কৰা নাই, আৰু এইবিলাক কাহিনী মই আনৰ আগত ক'বলৈও লাজ লাগে।
মোৰ দৰে হনুমন্ত এজন বিশাল বীৰ ইমান অকণমান আহি বহুত দূৰ আহিলোঁ বুলি মানুহৰ আগত ক'বলৈও লাজৰ কথা। তৰিলন্ত সাগৰ নভৈল কিছু শংকা, সুবেলত বচিয়া বীৰে দেখিলন্ত লংকা। গোটেই সাগৰ পাৰ হৈ আহিলোঁ, কিন্তু অলপো মনলৈ মোৰ শংকা নাহিল। ইমান পাৰ হৈ আহিলোঁ যদিও মোৰ কোনো ভয় লগা নাই। আৰু সুবেলত বহি বীৰে কি কৰিছে, গোটেই লংকাখন চাইছে এপাক। মাথা তুলি দেশন্ত আদিত্য অস্ত্ৰজান্ত, কৰজোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত। তেতিয়া তেওঁ সুবেলত বহি যেতিয়া লংকাখন এপাক চাওঁ বুলি ল'লে, তেতিয়া মূৰটো তুলি তেওঁ দেখিলে যে আদিত্য অস্ত্ৰজান্ত। আদিত্য মানে তোমালোকে জানা সূৰ্যৰ কথা কোৱা হৈছে। সূৰ্য অস্ত্ৰ যাবলৈ ওলাইছে। তেতিয়া হনুমানে কি কৰিলে, কৰজোৰে হাত জোৰেৰে হনুমন্তই দিলন্ত সিদ্ধান্ত, হাত জোৰেৰে হনুমন্তই সূৰ্য দেৱতাক প্ৰণিপাত কৰিছে। জানু শিৰ কৰি জুৰিলন্ত যোৰহাট, ত্ৰৈলোক্যৰ দ্বীপ বুলি নমিলন্ত মাত। তেওঁ হাতযোৰ কৰি দুইখন হাতযোৰ কৰি পেলাই কি কৰিছে, মূৰটো তললৈ কৰি শিৰ তললৈ কৰি পেলাই তেওঁৰ ত্ৰৈলোক্যৰ দ্বীপ বুলি সম্বোধন কৰি সূৰ্য দেৱতাক ত্ৰৈলোক্যৰ দ্বীপ, গম পাইছানে? ত্ৰৈলোক্যৰ দ্বীপ বুলি মূৰটো তললৈ কৰি তেওঁক হাতযোৰে প্ৰাৰ্থনা কৰিছে। কি বুলি? খনিতেক দম্ভিওক ৰাম কাৰ্য হাও, দিবাভাগে লংকাৰ গড়ক ফুৰি চাওঁ। হে ত্ৰৈলোক্যৰ দ্বীপ, তুমি খন্তেক ৰ'ব নোৱাৰানে? অস্ত্ৰ যোৱাৰ আগতে মই ৰাম কাৰ্য সাধন কৰাৰ আগতে, ৰাম কাৰ্য সাধন মানে যিহেতু হনুমানে সীতাক বিচাৰি পেলাই লংকালৈ আহিছে, সেয়ে তেওঁ কৈছে যে মই ৰাম কাৰ্য সাধন কৰাৰ আগতেই দিনৰ ভাগত লংকাৰ গড়ক ফুৰি চাওঁ, খন্তেক লংকাখন মই চাব বিচাৰিছোঁ। আৰু হেন শুনি তুষ্ট ভৈলা কাশ্যপ নন্দন, দেখি হনুমন্ত হৰিষ ভৈল মন। হনুমন্তৰ তেনেকৈ কৰা প্ৰাৰ্থনাত কাশ্যপ নন্দন সন্তোষিত হ'ল আৰু তেওঁ খন্তেক অস্ত্ৰ যোৱাৰ আগতে হনুমন্তক লংকা নগৰীখন চাবৰ বাবে ৰৈ দিলে। কাশ্যপ নন্দন মানে গম পাইছা, সূৰ্য দেৱতাৰ কথা কোৱা হৈছে। কাশ্যপ পুত্ৰ যিহেতু সূৰ্য দেৱতা, গতিকে সেই কাশ্যপ নন্দন বুলি কোৱা হৈছে। সুবেলৰ সন্তে বীৰ দৃষ্টি বলাই শান্ত, দিবাভাগে লংকাৰ গড়ক দেখিলন্ত। সুবেলগিৰি পৰ্বতৰ পৰা যেতিয়া হনুমন্তই দৃষ্টি নিক্ষেপ কৰিলে, লংকাৰ গড় দেখিলে। সুবেলৰ নামি নাগৰিক লাগি জান্ত, অনেক বনক হনুমন্তে দেখিলন্ত। সুবেলৰ পৰা তেওঁ নামি নগৰৰ ফাললৈ গ'ল। গৈ পেলাই তেওঁ নগৰৰ ফালে গৈ দেখিলে, বননিত ওচৰতে থকা লংকাৰ বননিত সোমালে। অনেক বনক হনুমন্তে দেখিলন্ত। বন গছ গছনিখিনি দেখিলে হনুমন্তই লংকা নগৰীত থকা। গুঞ্জৰিত শব্দে ভ্ৰমৰা মধুপান, পদ্মিনী দিঘি জলাশয় ৰম্য থান। কি কৈছে? শব্দ কৰি ভোমোৰাই কি কৰিছে, তাত মধুপান কৰিছে। গুণগুণাই থাকে যে মধুমাখিয়ে, সেই মধুমাখিৰ গুঞ্জৰিত শব্দবিলাক শুনা পালে। দেখিছে মধুপান কৰিছে ফুলৰ পৰা। পদ্মিনী দিঘি জলাশয় ৰম্য থান, তাত ধুনীয়াকৈ মানে পদুম ফুলৰ পুখুৰীবিলাক ভৰি আছে। সৰল পিয়াল খৰ নিক্ষৰ খজ্জোৰ, শাল তাল তমাল গমাৰি বিস্ফোৰ। হনুমানে বননিত যেতিয়া দেখিছে, লংকাৰ বননিত তেওঁ দেখিলে তাত বিভিন্ন ফল মূল ভৰি আছে। পদুম ফুলৰ পুখুৰী, ফল মূলবিলাক বিভিন্ন ভৰি আছে। ইয়াত কি দিছে চোৱা, সৰল পিয়াল খৰ নিখৰ খজ্জোৰ, শাল তাল তমাল গমাৰি বিস্ফোৰ। অৰ্থাৎ আঙুৰ, খেজুৰ, শাল গছ, তাল গছ, বগৰী গছ, কমলা গছ, বিভিন্ন বস্তু ইয়াত ভৰি আছে। অশ্বথু, কপিথু, বট, নাৰংগ, বদৰ। অশ্বথু বুলি ক'লে মানে আহঁত গছ, বৰগছ চিনি পোৱা নহয়? বৰগছ। কপিথু হৈছে ঔটেঙা। বটগছ, নাৰংগ মানে হৈছে কি, কমলা টেঙাৰ গছ। বদৰ মানে বগৰী। বিভিন্ন ফল মূলৰ কথা দেখুওৱা হৈছে ইয়াত। তেন্তেলী, কণ্টকী, আম, জাম, নাগেশ্বৰ, অৰ্থাৎ তেতেলী, আম, জামু, আমলখি, নাৰিকল, খাজুৰী, হাৰিঠা, আমলখি, দহাফল, চতিয়াল, গুৱা, নাৰিকেল, যে শ্ৰীফল। কিমান যে ফল মূল দেখিছে, আম, জাম, আমলখি, নাৰিকল, কৰ্দৈ, অমৰা, বিভিন্ন ফল মূলেৰে লংকাখন ভৰি থকা দেখিছে। হলংগা মহৰী আৰু কমলা টেংৰা,
কৰ্দৈ পিছমদুক যে হুলংগা আমৰা হা তাৰমানে কিমান যে কমলা টেঙা গছ কৰ্দৈ গছ হা হুলংগা অমৰা গছ হা কদম্ব গুলাল পাৰিজাত অশেষ সেৱতী মালতী গুটিমালি যে বিশেষ বিভিন্ন ফল মূল দেখিলেই লগতে ফুলৰ গছো হনুমানে দেখা পাইছে। ফুলবিলাক কি সেৱতী মালতী গুটিমালি ফুল পাৰিজাত ফুল বিভিন্ন ফুলো দেখিবলৈ পাইছে লংকাৰ বননিত। বাৰয় বসন্তে অনুকূলে বহে পাওঁ শৰ ঋতু নচাৰাই কোকিলৰ ৰাও। কি কৈছে গোটেই 12 ঋতুতে বসন্তকাল যেন ইয়াত আছে। সাধাৰণতে কি হয় বসন্তকালত খুব সুন্দৰ বসন্তকালটো বসন্তকালতে গোটেইখন ফুল ফুলে গোটেইখন সেউজীয়া হৈ পৰে হয়নে কিন্তু ইয়াত এনেকুৱা লাগিছে গোটেই 12টা ঋতুতে গোটেই মানে 6 ঋতুতে যেন গোটেই 12 বসন্ত ইয়াত থাকে গোটেইখিনি যেন ইয়াতে আছে। 6 ঋতু নচাৰৰ কোকিলৰ ৰাব গোটেই 6 ঋতুৱে ইয়াত যেন কোকিলে ৰাও জুৰি থাকে মানে কুলিয়ে মাতি থাকে গম পাইছানে। অনেক আশ্ৰয় পশু চটক অশেষ আশেষ সুবৰ্ণ মাণিক মণি ৰতন বিশেষ। ইয়াত ঢেৰ চটক পশু পক্ষী আছে লগতে চটক আছে। চটক মানে হৈছে কি ঘনচিৰিকা চৰাই সুবৰ্ণ মাণিক মণি ৰতন বিশেষ সোণ মণি মুকুতাৰে গোটেইখন ভৰি আছে লংকানগৰীখন। সাগৰে উঠাৰি থৈল মুকুতাৰ দম চিত্ৰ বিচিত্ৰ তাক দেখি অনুপাম। ইয়াত যেন গোটেই সাগৰৰ পৰা উঠলি গোটেই মুকুতাৰ দমখিনি যেন লংকানগৰীতে থৈ দিয়া হৈছে। সেই চিত্ৰত ইমানেই সুন্দৰ হনুমানৰ ইমান ভাল লাগিল দেখি পেলাই। লংকাৰ সমীপ বনে দিন গোটনিল গধূলিকা বেলা বিৰে পৰামৰশীল। লংকাৰ সমীপত গোটেই দিনটো পাৰ কৰিলে যিহেতু সূৰ্য অস্ত যোৱাৰ পৰা ৰৈ দিয়াৰ লগে লগে হনুমানে গোটেই লংকা নগৰীখন চালে হা। গধূলিকা বেলা বিৰে পৰামৰশীল অৰ্থাৎ গধূলি তেওঁ এইবাৰ লংকাত প্ৰৱেশ কৰাৰ কথা চিন্তা কৰিলে হা লংকালৈ যোৱাৰ ইচ্ছা কৰিলে। ইচব শৰীৰে যেবে পেখয়ো নগৰ ৰাক্ষসে বান্ধিয়া ফুৰাইবে ঘৰে ঘৰ। এতিয়া হনুমানৰ শৰীৰটো হৈছে কেনেকুৱা এটা বিশাল শৰীৰ। সেই শৰীৰটোৱে যদি এতিয়া হনুমানে নগৰতটো ঘূৰিলে বন বননি চালে কিন্তু যেতিয়া লংকা নগৰীত হনুমান সোমাবলৈ এইটো শৰীৰ লৈ পেলাই তাত কিন্তু হনুমানক কোনো নিস্তাৰ নাই। ৰাক্ষস গোটেইখন ৰাক্ষসে বেৰি আছে ৰাক্ষসৰ নগৰী এখন। তাত ৰাক্ষসকলে দেখিলে হনুমানক বান্ধি গোটেই ঘৰে ঘৰ ফুৰাই ফুৰিব বান্ধি পেলাই। সেইকাৰণে হনুমানে কি কৰিলে বিৰাল সমান সংকুচিত কলেবৰে হনুমন্তে চৰিলন্ত প্ৰাঞ্চীৰ ওপৰে। কি কৰিছে বিৰাল সমান বিৰাল মানে গম পাইছানে মেকুৰী এটা মেকুৰীৰ সমান আকৃতি ল'লে হনুমানৰ নিজৰ ৰূপটোকে সৰু কৰি মেকুৰীৰ সমান এটা আকৃতি কৰি ল'লে। সেই মেকুৰীৰ সমান কৰিলে যে তেওঁক যিহেতু তেনেকুৱা মেকুৰী সমান হ'লে তেওঁক খপকে কোনেও নেদেখিব সেইকাৰণে সেই সৰু ৰূপটো শৰীৰৰ ৰূপটো প্ৰাচীৰৰ ওপৰত উঠিলে লংকাৰ প্ৰাচীৰত উঠিলে। গধূলিকা বেলাশ্ৰী দেখিলা লংকাৰ দুটি অমৰাৱতী যেন জগততে হার। এইবাৰ হনুমন্তই যেতিয়া লংকাৰ প্ৰাচীৰত উঠাৰ লগে লগে তেওঁ গধূলি হৈছিলে আৰু গধূলি হোৱাৰ লগে লগে লংকাৰ ৰূপ দেখিলে। দেখি কেনেকুৱা লাগিল দ্বিতীয়খন অমৰাৱতী যেন এইখন এখন ইন্দ্ৰৰ যেনেকুৱা ৰাজধানীখন তেনেকুৱা এখন দ্বিতীয় যেন অমৰাৱতী এখন এই জগতত যেন আন এখন অমৰাৱতী আছে সেই যেন ভাৱ হ'ল হনুমন্তৰ। অনেক প্ৰবন্ধে বিশ্বকৰ্মেহে নিৰ্মিল লংকা বেৰি সুবৰ্ণৰ গড় প্ৰাঞ্চী দিল। কি কৈছে অনেক প্ৰবন্ধ কৰি ইমান অপূৰ্ব সৌন্দৰ্যৰ এই অমৰাৱতীখন দ্বিতীয় অমৰাৱতীখন যেন বিশ্বকৰ্মাই খুব ভাবি চিন্তি নিৰ্মাণ কৰিছে তেনেকৈ হনুমানে ভাবিলে। লংকা বেৰি সুবৰ্ণৰ গড় প্ৰাঞ্চী দিলে গোটেই লংকাখন সোণৰ গড়েৰে বেৰ দিলে ডাঙৰ ডাঙৰ ৱাল সোণেৰে যেন সজালে। অনেক যোজেন পথ গগনে উধাও সুবৰ্ণ মাণিক মণি জ্বলে ঠাৱে ঠাৱে। অৰ্থাৎ এনেকুৱাকৈ লংকাখন সজাইছে যেন আকাশেৰেও উৰি পেলাই কোনো আহি ইয়াত সোমাব নোৱাৰে। সুবৰ্ণ মাণিক জ্বলি আছে ঠায়ে ঠায়ে গোটেই সোণৰ গোটেই মণি মুকুতা ঠায়ে ঠায়ে জলমলাই যেন জ্বলি আছে এনেকুৱা ধৰণৰ লাগিল। ইমান অপূৰ্ব সৌন্দৰ্য লগতে ইমান ৰক্ষণাবেক্ষণ তাত কোনো বিন্দুমাত্ৰও সোমাবলৈ ঠাই নাই
গম পাইছানে? ঠাইখন দেখিলন্ত বহল বিস্তাৰ, গড় গোটেই বেৰি আছে সকলে লংকাৰ। গোটেই ঠাইখন এখন আহল বহল ঠাই, গোটেইখন লংকাখন বেৰি আছে, গোটেই সৈন্য সামন্তই গোটেইখন বেৰি ধৰি আছে। নানা যন্ত্ৰ সাজি তাত আছে শাৰী শাৰী, দেৱাসুৰ চবে তাক লংঘিত নাপাৰি। ইমান যন্ত্ৰ পাতি ইয়াত শাৰী শাৰীকৈ সজাই থোৱা আছে, কোনো দেৱ অসুৰেও আহি পেলাই ইয়াত সহজতে পাৰ হৈ সোমাব নোৱাৰে, ইমান তাত মানে সুৰক্ষা। বিষম সংকট আতি দুৰ্গমৰ থান, দেখি চিন্তাবিষ্ট ভৈলা বীৰ হনুমান। ইমান সংকটপূৰ্ণ দুৰ্গম এখন ঠাই লংকাপুৰীখন, হনুমানে দেখি খুব বেছি চিন্তিত হৈ পৰিল। তাত কেনেকৈ এতিয়া হনুমান মানে ইয়াত কেনেকৈ সোমাব, কেনেকৈ ইয়ালৈ সকলো আহিব, সেই ধৰণৰ চিন্তা কিছুমান হনুমানৰ মনলৈ আহিল। অংগদ সুগ্ৰীৱ নীল আমি সমেচাৰি, এতেকেহে সাগৰক তৰিবাক পাৰি। কি কৈছে হনুমানে? হনুমানে ভাবিছে অংগদ সুগ্ৰীৱ নীল আমি আৰু আমি চাৰিওজনেতো সাগৰ পাৰ কৰি আহি ইয়ালৈ আমি যেনে তেনে আহিম। সতেক যোজন পথ সাগৰক তৰি ইঠাবক বানৰ আচিব কেনে কৰি। কিন্তু আন বাকীসকল বান্দৰৰ সৈন্যসকল কেনেকৈ আহিব বুলি হনুমানে ভাবিছে। ইয়াত হনুমানে অংগদ সুগ্ৰীৱ নীল এই তিনিজনৰ নাম উল্লেখ কৰিছে। ইয়াত তোমালোকে অংগদ কোন আছিলে, নীল কোন আছিলে, সুগ্ৰীৱ কোন আছিলে, সেই বিষয়ে তোমালোকৰ পাঠটোৰ শেষত পাবা। তথাপিতো মই চমুকৈ অকণমানকৈ কৈছোঁ। অংগদ আছিলে কিষ্কিন্ধাৰ ৰজা, বান্দৰৰ ৰজা বালিৰ পুত্ৰ অংগদ। তেওঁ যথেষ্ট পৰাক্ৰমী বীৰ আছিল আৰু তেওঁ ৰামক সীতা উদ্ধাৰ অভিযানত সহায় কৰিছিল। তাৰপিছত ইয়াত নাম দিছে সুগ্ৰীৱ। সুগ্ৰীৱ কোন আছিলে তোমালোকে জানানে? সুগ্ৰীৱ আছিল এজন বান্দৰৰ বীৰ আৰু তেওঁ ৰজা বালিৰ ভায়েক। বালি ৰজাৰ মৃত্যুৰ পিছত সুগ্ৰীৱেই হৈছিলে কিষ্কিন্ধাৰ ৰজা। তাৰপিছত আৰু এজনৰ নাম দিছে নীল। নীল আছিল এজন বান্দৰৰে বীৰ আৰু এওঁ অসাধাৰণ কাৰিকৰী কৌশলৰ অধিকাৰী আছিল। তেওঁ সাগৰত সেতু বান্ধোতে যেতিয়া সীতাক উদ্ধাৰ কৰিবলৈ লংকালৈ যাবলগীয়া হৈছিল, তেতিয়া সাগৰত সেতু বান্ধোতে ৰামক যথেষ্টখিনি সহায় কৰিছিল। গতিকে হনুমানে ভাবিছে আমি চাৰিওজনে সাগৰ তৰি আহি যেনে তেনে আহিম, কিন্তু ইমান যোজন পথ অতিক্ৰম কৰি আন বান্দৰৰ সৈন্য সামন্তখিনি কেনেকৈ আহিব? বানৰ বৰ্গৰ ইঠাৱত কোন কাম, কিবা কৰিবন্ত আছি দাসৰথী ৰাম। কি কৈছে? বান্দৰ সৈন্যসকল যেনিবা আহিলে, আহি ইয়াত কি কৰিব পাৰিব, ইহঁতৰ কি কাম ইয়াত, বা কিবা কৰিবন্ত আছি দাসৰথী ৰাম। যদি ৰামচন্দ্ৰই কিবা কৰিও যদি ইয়ালৈ আহে, ইয়াত জানো কিবা কৰিব পাৰিব? আচলতে হনুমানে লংকা নগৰীৰ সুৰক্ষাখিনি দেখি ভয় খাইছিল। ইমান সুৰক্ষিত লংকা নগৰীত দেৱাসুৰেও য'ত সোমাবলৈ ভয় কৰে, সোমাবলৈ ৰাস্তা নাই, তেনে লংকা নগৰীখনত বানৰ সেনা বা দাসৰথী ৰামচন্দ্ৰ, লক্ষ্মণ সকলো কেনেকৈ আহিব, সেই কথা হনুমানে ভাবিছিল। ৰাম লক্ষ্মণ জাতো অচিন্ত প্ৰভাৱ, কি কাৰণে মনত কিঞ্চিত দি উঠাও। তেতিয়া কৈছে যে দশৰথ পুত্ৰ ৰাম আৰু লক্ষ্মণ, য'ত তেওঁলোক একেলগ হৈ আছে, তেওঁলোকে কৰিব নোৱাৰা কাম একো নাই। এনেকুৱা ধৰণৰ ৰাম লক্ষ্মণৰ দুয়ো লগ হৈ নোৱাৰা কাম একো নাই। গতিকে এনেকুৱা ধৰণৰ চিন্তা মনলৈ অনাটো ভুল কথা। সেই ভাবি হনুমন্তই লংকা নগৰীখনৰ প্ৰাচীৰত বহি ভাৱবিলাক মনলৈ আহি আছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি হনুমন্তৰ লংকা দৰ্শনৰ পাঠ্যাংশটো অকণমান এনেকৈ বুজাবলৈ চেষ্টা কৰিলোঁ। তোমালোকে বুজি পাবা বুলি আশা থাকিল। ধন্যবাদ।